আপোনালোকক পুনৰ মই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। লগতে আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা ভোগালী বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এতিয়া ৰাতিপুৱা যিহেতু কাম বন কৰি এটাই গা পা ধুই আহি মা দেউতাক সেৱা কৰি ল'লোঁ আৰু অকণমানিকেইজনীও সেৱা কৰিলে। আৰু সেৱা কৰি এটালৈ যেতিয়া চাহ জলপান খাই লওঁ, তো ব'লকচোন ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব। এইফালে অকণমানিকেইজনীয়ে আইতাক দেউতাকক সেৱা কৰিছে আৰু আইতাক দেউতাকেও ধুনীয়াকৈ সিহঁতক আশীৰ্বাদ দিছে। আমাৰ সেৱা কৰা নাই, মহা ধৰ্মক সেৱা কৰিছে। এইদৰে যেন সেৱা ভক্তি ধৰি থাকিবলৈ প্ৰভু ভগৱন্তে শক্তি দি ভক্তি পাত্ৰ কৰি আয়ুষত বিঘিনি শূন্য কৰি আনন্দ সাগৰত ঠাই দিয়ে। জয় জগন্নাথ, কৃপা কৰা কৃষ্ণ কৃষ্ণ। সেৱা কৰি এতিয়া মায়ে দেউতাক জলপান আগবঢ়াই দিছে। এওঁলোকৰ মৰম চেনেহবোৰ যাতে এনেকৈয়ে সদায় থাকে। এইফালে লৈ লৈছোঁ চিৰা, দৈ, লগতে তিলপিঠা, নাৰিকলৰ লাড়ু, এয়া তেল দিয়া পিঠা, গুড়, লগতে লৈ লৈছোঁ লাল চাহ একাপ। আপোনালোকো আহিব দেই বিহু খাবলৈ। আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিল, বেছি দীঘল নকৰোঁ আৰু ভিডিঅ'টো। যদিহে ভিডিঅ'বোৰ চাই ভাল পায়, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি ৰাখিব। আজিলৈ বাই বাই।